নামাজক লৈ গৱেষণা কৰি আচৰিত হ'ল বিশ্ববিখ্যাত বৈজ্ঞানিক ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ইবাদত নামাজত থকা এই উপকাৰিতাৰ বিষয়ে জানি অৱশেষত হাৰ মানিবলৈ বাধ্য হ'ল বিশ্বৰ নামী দামী বৈজ্ঞানিকসকল নামাজক লৈ গৱেষণা কৰি কি তথ্য দিলে বিখ্যাত বৈজ্ঞানিকসকলে জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে আমেৰিকাৰ বিজ্ঞানীসকলে নামাজৰ উপকাৰিতাৰ বিষয়ে এক নতুন চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে গৱেষকসকলে দাবী কৰিছে যে দিনটোত 5 বাৰ নামাজ পঢ়িলে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যথেষ্ট উপকাৰ হয় বিল হেম্পটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী এটা দলে কয় যে নিয়মিতভাৱে নামাজ পঢ়াটো শাৰীৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী আনকি কঁকালৰ বিষ কমাই শৰীৰত তেজৰ সোঁত স্বাভাৱিক কৰি তোলে এই অধ্যয়নত লগতে কোৱা হৈছে যে নামাজৰ বিভিন্ন অংশ যেনে ৰুকু মানৱ শৰীৰৰ পেশী আৰু হাড়ৰ বাবে অতি উপকাৰী ৰুকু কৰাৰ সময়ত পিঠিৰ পেশীবোৰ টানি লোৱা হয় যাৰ ফলত কঁকালৰ বিষৰ পৰা উপশম পোৱা যায় তদুপৰি সিজদাৰ দ্বাৰা মূৰত ৰক্ত সঞ্চালন স্বাভাৱিক হয় আৰু উক্ত ৰক্তচাপ হ্ৰাস পায় ফলত মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ ভাৰসাম্যতা পুনৰ ঘূৰি আহে বিজ্ঞানীসকলে লগতে কয় যে নামাজৰ জৰিয়তে উশাহ নিশাহৰ হাৰ স্বাভাৱিক হয় যাৰ ফলত শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে তদুপৰি প্ৰাৰ্থনাই মানসিক ক্লান্তি কমায় আৰু মানুহৰ কৰ্মক্ষমতা বৃদ্ধি কৰে এই অধ্যয়নে ধাৰাবাহিকভাৱে প্ৰমাণ কৰি আহিছে যে নামাজ কেৱল ধৰ্মীয় কৰ্তব্যই নহয় শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ অভ্যাস